নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসম পুলিচে লকডাউনৰ মাজতে আকৌ এটা খুবেই ভাল খবৰ লৈ আহিছে আপোনালোকৰ বাবে আৰু এই খবৰটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট slprbassam.in এই ৱেবছাইটত প্ৰকাশ কৰিছে এতিয়া মই এইটো ৱেবছাইটটো প্ৰথমতে খুলি লৈছোঁ এইটো ৱেবছাইটৰ হোম পেজ আৰু এইটো আপোনালোকে দিছে 13 মে 2020 13 তাৰিখে প্ৰকাশ কৰিছে এই নটিছখন এতিয়া নটিছখনত কি লিখিছে প্ৰথমতে চাই লওঁ আহক এইখন নটিছখনৰ লেখামতে মূল কথাটো হৈছে তলত উল্লেখ কৰা পদসমূহৰ বাবে লকডাউনৰ আগতে আবেদন আৰম্ভ হৈছিল লকডাউনৰ কাৰণে আকৌ সকলো বন্ধ কৰি দিয়া হৈছিল আৰু বহুতো কেণ্ডিডেটে আবেদন কৰিব পৰা নাছিল গতিকে আবেদন আকৌ আৰম্ভ কৰা হৈছে আৰু 15 জুন 2020 লৈকে আবেদনৰ তাৰিখ বঢ়াই দিয়া হৈছে আৰু লিখিছে যিসকলে লকডাউনৰ আগতে এপ্লাই কৰিছিল সিহঁতেও আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব গতিকে যিসকলে লকডাউনৰ আগতে এপ্লাই কৰিছিলে সেইসকলে আকৌ এপ্লাই কৰিব লাগিব আৰু যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকেতো এপ্লাই কৰিব লাগিবই লগতে এপ্লাই কৰা সকলেও পুনৰবাৰ এপ্লাই কৰিব লাগিব আৰু ইয়াত কি পদ আছিলে প্ৰথমতে চাই লওঁ আৰু কিমান পোষ্ট আছিলে এইটো পদ হৈছে প্ৰথম পদটো হৈছে প্লেটুন কমাণ্ডাৰ আণ্ডাৰ ডাইৰেক্টৰেট অফ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড এই পদটোৰ বাবে পদৰ সংখ্যা আছিলে 35টা আৰু এই পদৰ বাবে প্ৰথমতে বিজ্ঞাপনটো দিয়া হৈছিল মাৰ্চৰ 19 তাৰিখ 2020 চনত তাৰ পিছতে আছে ৰিক্ৰুইটমেণ্ট অফ 170 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ইন আছাম পুলিচ ডিষ্ট্ৰিক্ট লেভেলৰ যিটো আছাম পুলিচৰ জুনিয়ৰ এছিষ্টেণ্ট হয় তাৰ বাবে 170টা পোষ্ট আছিলে এইটো হয় তাৰ পিছৰটো আছে ৰিক্ৰুইটমেণ্ট অফ 19 পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ ইন আছাম পুলিচ আৰু এইটো ডিষ্ট্ৰিক্ট লেভেলৰ হয় ইয়াৰ ষ্টেনোগ্ৰাফাৰৰ হয় পোষ্টটো আৰু পোষ্টৰ সংখ্যা আছিলে 19টা আৰু এটা আছে ৰিক্ৰুইটমেণ্ট অফ 15 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ইন আছাম পুলিচ ডাইৰেক্টৰেট লেভেল আৰু এইটো হৈছে ডাইৰেক্টৰেট লেভেলৰ আৰু ইয়াৰ কাৰণে টোটেল পোষ্ট আছে 15টা আৰু এইটো কাৰণে এই তিনিটাৰ কাৰণে মাৰ্চৰ 21 তাৰিখে এডভাৰটাইজমেণ্টটো ওলাইছিলে আৰু ইয়াৰ পিছতে আছে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স আণ্ডাৰ DGCD এণ্ড CGHG আৰু এই পদটোৰ কাৰণে মুঠতে পোষ্ট আছিলে 6টা আৰু তাৰ পিছৰটো হৈছে চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ ৱায়াৰলেছ অপাৰেটৰ /PBX অপাৰেটৰ আণ্ডাৰ DGCD এণ্ড CGHG এই পদটোৰ কাৰণে মুঠ পদৰ সংখ্যা হৈছে 28টা আৰু এই দুয়োটা পদৰ বাবে বিজ্ঞাপনটো দিয়া হৈছিলে মাৰ্চ মাহৰ 17 তাৰিখে এতিয়া কেনেকৈ আবেদন কৰিব সেইটো চাই লওঁ আহক এতিয়া আকৌ হোম পেজলৈ গুচি আহিলোঁ হোম পেজটোত এইটো আপোনালোকে ছেকেণ্ডৰ যিটো নটিছ আছে এইটো আপোনালোকে দেখিছে এইটো এপ্ৰিলৰ 4 তাৰিখে প্ৰকাশ কৰা হয় সেইটো দিয়া আছে কিন্তু ইয়াৰ পোনে পোনে আপোনালোকে যদি এফালে চাই এফালে দেখিব অনলাইন পৰ্টেল ফৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ইজ লাইভ টিল 15 জুন 2020 দেখিছেনে এই পদটোৰ কাৰণে 15 পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট ইন ডাইৰেক্টৰেট অফ এইটো দেখিছে 170টা পোষ্টৰ যিটো জুনিয়ৰ এছিষ্টেণ্টৰ আছিলে ডিষ্ট্ৰিক্ট লেভেলৰ সেইটো কাৰণে আপুনি এই এপ্লাই হিয়াৰ এই অপশ্যনটোত ক্লিক কৰি এই বটনটোত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লিকেশ্যন 15 জুনলৈকে থাকিব 15 জুনলৈকে আপোনালোকৰ যিসকলে এপ্লাই কৰিবলৈ বিচাৰিছে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব আৰু ইয়াৰ পিছতে আছে এইটো যিটো বিজ্ঞাপনৰ তাৰিখ 20 মাৰ্চ 2020 এইটো হৈছে প্লেটুন কমাণ্ডাৰ এইটো 20 তাৰিখে বিজ্ঞাপনটো দিয়া হৈছিলে আৰু ইয়াৰ বাবেও 15 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো এপ্লাই হিয়াৰ এই বটনটো আছে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সেম একেই তেনেদৰে এইটো তলৰটো আছে ইয়াতো আপোনালোকৰ জুনৰ 15 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব তাৰ পাছত এপ্লাই কৰাটো বন্ধ কৰি দিয়া হ'ব গতিকে যিসকলে এপ্লাই কৰিবলৈ ইচ্ছুক হয় তেওঁলোকে সোনকালে এপ্লাই কৰি দিব কাৰণ কেতিয়াবা যেতিয়া দেৰিলৈকে থাকে ৱেবছাইটবিলাক কিবা ছাৰ্ভাৰ ডাউন হৈ যায় আৰু তেতিয়া এপ্লাই কৰিবলৈ বহুতেই প্ৰব্লেম হয় গতিকে সময়ৰ আগতে এপ্লাই কৰি দিয়ালে ভাল হ'ব এইটোৱে মেইন কথা আছিলে এই ভিডিঅ'টোত
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।